হাই হেল্ল' নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। বহুত দিন ভিডিঅ' দিয়া নাই, ভাবিলোঁ আজি ভিডিঅ' এটা দিওঁ। আজি কেম্পিং কৰিম বুলি ওলাই আহিলোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, কি কি কৰোঁ দেখাই যাম আপোনালোকক। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ী বাইক চব লৈ আহিছোঁ। সৰু সুৰাকৈ পাৰ্টিবিলাক কৰিব লাগে মাজে মাজে, কামৰ মাজতে। কিমান কামটো সদায় থাকেই। দেখিছে পূৰা সেউজীয়া পৰিৱেশৰ মাজত আছোঁ এতিয়া। সেউজীয়া পৰিৱেশৰ মাজত পূৰা শিলৰ মাজে মাজে এতিয়া আমি ইয়াতে টেণ্টটো তৰিম। আপোনাক দেখাই আছোঁ বাকী কি কি কৰোঁ। গাহৰি লৈ আহিছোঁ লগত, গাহৰি লগতে আৰু গাহৰি পুৰিম বুলি ভাবিছোঁ। কি ধুনীয়া পৰিৱেশ চাওক। আপোনালোকে ভিডিঅ'টো চাই থাকিব সকলোকে, স্কিপ নকৰাকৈ। আৰম্ভ কৰিছে দেই আমাৰ ছাৰে। নমস্কাৰ নমস্কাৰ নমস্কাৰ। এয়া আৰম্ভণি আৰম্ভণি। এয়া কেমেৰামেন লৈ আহিছোঁ আমি, এই সোণোৱাল। এয়া ভাইটিয়ে লাগি আছে, কিবা খৰি কাটি আছে। এই চন্দন দাই কথা পাতি আছে, কিবা ক'বা নেকি তুমি? কামৰ মাজতে অকণমান সময় উলিয়াই পিনে অলপ আহিব লাগে, আহি অলপ পাৰ্টি কৰিব লাগে, মনবিলাক ফ্ৰেছ হয়। তাকে চাই থাকক। গাহৰি এতিয়া ইয়াত গাহৰিখিনি পোৱা হ'ব। খানা চানা বনাবলৈ আছে বাৰু। এইফালে আমাৰ অৰুণাচলৰ আৰ্টিষ্ট এইবাৰ শৰৎ দা এইফালে। মই চৈকাদাৰ লগৰ মাংস পুৰিবলৈ বনাই আছে। লোকেল আৰ্টিষ্ট হয় এইটো, বাথৰুমৰ ছিংগাৰ হয়। টেষ্ট কৰি চাওঁ।
होता है सुबह